গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ খবৰ ভালে থাকে? আজি এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আৰম্ভ কৰিলোঁ ৰ'ব। কলেজত যাই আছোঁ, অলপ কাম আছে কলেজত, চাই থাকক। এই বাসন্দিখন ওলাই লওঁ, লৈ পেলাই এতিয়া কলেজত দেখি যাওঁ আৰু। হা নালগে, মই ধুম দি আহি পেলাই। এয়া ওলালোঁ, এইটো আমাৰ মন্দিৰ। সেৱা কৰি ল'লোঁ কৃষ্ণ। এতিয়া কলেজত যাওঁ, অলপ কাম আছে ৰ'ব। এই কলেজত অলপ কাম আছে, কলেজত যাওঁ। তাৰে পিছত মামাহঁতৰ আজি দহাও, মানে মামাহঁতৰ আইতা মাৰা গৈছিল না, যোৱাৰ আজি দহাও। তাতে যাওঁৱে নেকি, কলেজৰ পৰা আহি চাওঁ ৰ'ব কি হয়, যোৱা হয় না নহয়। এতিয়া যাই আছোঁ। এই গাইজ, এই গৰম পৰিছে হে, বহুত গৰম পৰিছে। মানে গৰম পৰিলে কি টেং টেঙীয়া ৰ'দ দিছে। মানে গৰমটো নকৈছোঁ, আহিলে আৰু। জেঠৰ মাহ পৰিলে নেকি গমেই পোৱা নাই, বহাগৰ মাহ শেষে হ'ল না, সোমাই নাই। অসমীয়াৰ কথা গমেই নাপাওঁ, মানে গৰম আহিলে দিয়ক, এই গৰমত আৰু গা চা বহুত ভাল নালাগে, কিবা কেম্বা লাগে। কাম কৰিলেও নহয় এতিয়া, মানে আমাৰ প্ৰি ফাইনেল দিলাক না, পৰীক্ষাত মানে পাছ হ'লো। এতিয়া মানে কলেজত চাৰ্টিফিকেট দিব বোলে, টেক্সপাৰ চাৰ্টিফিকেট, সেই ল'ব যাই আছোঁ এতিয়া। আহি আমাৰ ওজাপাৰা বোলো, এয়া ওজাপাৰা। এনেকুৱাকে যাই আছোঁ আৰু। এতিয়া এডমিশ্যনটো মানে ক'ত লওঁ তাকে নলওঁ হৈছোঁ ৰ'ব। এতিয়া আমাৰ বৰ্ণনগৰো আছে, তামোলপুৰত, আৰু এইফালে মই য'ত আগতে পঢ়িছিলোঁ, মানে তামোলপুৰ কমাৰ্চ কলেজ, তাতেও ডিগ্ৰী আছে। থাকিলে তাতেই লওঁ না কমাৰ্চতে লওঁ, তাতে লওঁ না তোমাৰ হেৰিতে লওঁ, এইটোতো বৰ্ণনগৰতে লওঁ। এইটো হেৰি হৈ আছে, এতিয়া ক'ত বা লওঁ, ক'ত নলওঁ, এইটোৱে কি আৰু এতিয়া চাই আছোঁ। এই য'তে ল'লেও পঢ়বাই লাগব গাইজ, নপঢ়লে নহয়ে। পঢ়বাই লাগব, সেইকাৰণে য'তে ল'লেও লগাম আৰু ক'বাত এটা। এডমিশ্যন দুটাতো কৰি থৈ দিম, য'তে ভাল লাগে তাতে লগাম আৰু। সেই গাইজ, এইখনে সেইখন তামোলপুৰ মেডিকেল কলেজ। ইয়াতে 50% পাৰ হৈছিয়ে, ইয়াতে কচুবাৰীত বনাই আছে। এই মানুহগিলাৰ কাৰণে ভাল হৈছে আৰু, মানে চলি পুলিগিলা জন্ম হ'লে আৰু ইয়াতেই হেৰি কৰিব পাৰিব। তামোলপুৰৰ ৰাইজৰ কাৰণে ভাল হৈছে আৰু, বেলেগ যি নহওক। মানে কি হ'ব, বহুত ভালেই হৈছে দিয়ক। এই হেৰি হ'ল তোমাৰ, তামোলপুৰ জিলা হ'ল, জিলা হোৱাৰ পিছত এতিয়া তোমাৰ মেডিকেল কলেজ হ'ল, GMC সমানে ডাঙৰ আৰু, মানুহৰ সুবিধা হৈছে আৰু। আৰু এয়া আমি আহি পালোঁ কচুবাৰী চক। কচুবাৰী চক আহি পালোঁ। এইটোৱে আমাৰ কচুবাৰী চক। দেখি যাই আছোঁ। কচুবাৰী চকখন মানে তোমাৰ মেডিকেল হোৱাৰ পৰাই কচুবাৰী চকখন বহুত উন্নত হৈছে। আগত এইগিলা মানে ইমান দোকান নাছিলে, যেতিয়া মেডিকেল আহিল তেতিয়াৰ পৰাই মানে মানুহগিলাৰ অলপ হ'লেও সুবিধা হৈছে আৰু, মানে কিবা এখন সৰুকে দোকান এখন দি হ'লেও চলাৰ সুবিধা এটা হৈছে আৰু। কচুবাৰী চক পালোঁ। গাইজ, এই মটৰ চক আহি পালোঁ। মানে যি নহওক, আমাৰ যেতিয়াৰ পৰাই জিলাখন হ'ল না, তেতিয়াৰ পৰাই মানে কি হৈছে, আমাৰ তামোলপুৰ না উন্নত হৈ গৈছে। কি দেখা নাই, তামোলপুৰ চব কি উন্নত মানৰ হৈ গৈছে। এইগিলা দোকান পোহৰ হৈ মানে বহুত উন্নত হৈ গৈছে তামোলপুৰ, যেতিয়াৰ পৰাই জিলা হ'ল। এতিয়া গোটেই তামোলপুৰ উন্নত হৈ গৈছে। গাড়ী মটৰ একদম বহুত হৈছে, যেতিয়াৰ পৰাই মানে জিলা হ'ল তেতিয়াৰ পৰাই দোকান পোহাৰ যিমান হ'ল, সুবিধা যিমান হ'ল, গাড়ী মটৰো সিমান। যিমানে গাড়ী মটৰ হয়, সিমানে এক্সিডেণ্ট বিলাও হয়। যি ডাঙৰ ডাঙৰ এক্সিডেণ্ট হয়, মানে নকৈছোঁ, বহুত ডাঙৰ ডাঙৰ এক্সিডেণ্ট হয় এইগিলা। বহুত ডাঙৰ ডাঙৰ, এয়া আমাৰ মটঙা চকটো কিছু ডাঙৰ হৈছে। বহুত ডাঙৰ হৈছে, মানে আগত চাই মানে বহুত সুবিধাও হৈছে। মানে বস্তুগিলা আগতে কিবা আনবা যাব লগা হ'লে আমি ৰঙিয়া যাব লাগিছিল। এতিয়া ৰঙিয়া যাব নালাগে আৰু, আমাৰ ইয়াতে পায়। যি লাগে মানে A to Z চব মাল পোৱা হৈছে। এয়া আৰু আমি যাই আছোঁ কলেজত। আৰু ইয়াতে দেখা নাই, শ্বপিং মলো আছে আমাৰ তামোলপুৰত। এইয়া শ্বপিং মল, এম বজাৰ। মানে জিলা হোৱাৰ
একদম উন্নত হয়ে গেছে জায়গা কোথায় উন্নত মানের জায়গা মানে গাইছ কলেজত অলপ ভিতৰদি যাওঁ ৰ'ব মানে ৰাস্তাদি নাযাওঁ এটা লগত চলিও যাব মানে মোৰ কলেজত গ'লে মানে তাকো লৈ যাম আৰু লগত হয় অলপ ভিতৰদি যাই আছোঁ মানে লগতো যাব একলাই যাব ভাল নালাগে কলেজত বহুত দিন যোৱা নাই সেইকাৰণে লগতো এতিয়া যাওঁ আৰু কলেজত যাই আছোঁ ভিতৰীয়া ৰাস্তা মেইন ৰাস্তা দি নাযাওঁ ভিতৰৰ ৰাস্তা দি গ'লোঁ লগতো উঠি ল'ম আৰু ইয়াতে ঘৰ তাকো উঠাই লৈ পেলাই যাম আৰু এই আহি গেলি এতিয়া দুইজনে যাম ইয়াকে চলাম আৰু এই চলো কলেজত দেখি যাওঁ আৰু এই ৰ অলপ হেৰিটো দি লওঁ গাইছ দুয়ো যাই আছোঁ আৰু কলেজত একলাই যাব ভাল নালাগে না লাজ লাগে অলপ সেইকাৰণে পূৰা দুয়ো যাই আছোঁ পিছফালেদি ওলাম কলেজৰ আগফালেদি নলওঁ পিছফালেদি যাম এই গাইছ কলেজ আহি পালোঁ এতিয়া কলেজ আহি পালোঁ চলি আছে ডিগ্ৰীৰ মানে আমাৰ কমাৰ্চৰ নহয় এতিয়া ডিগ্ৰী চলি কলেজ আহি পালোঁ গাড়ীখন ষ্টেণ্ড দি আৰু যাম আৰু সেই গাইছ সেই ডিগ্ৰী কলেজখন চাওঁ এখানে ডিগ্ৰী কলেজ তামোলপুৰ কমাৰ্চ কলেজ ডিগ্ৰী এখন আৰু এইটো বনাই আছে ইয়াতে বিল্ডিং আৰু এইখন হোষ্টেল তাতে সিফালে আছে এখন বিল্ডিং এইটো অফিচ ৰুম আৰু আমি আমাৰ কলেজত যাই আছোঁ আৰু আমি আমাৰ কলেজত যাই আছোঁ এই গাইছ এয়া আমাৰ কলেজত সোমাই গ'লোঁ চলি নাই বুলি ভাবিছিলোঁ কিন্তু চলি আছে সেইয়া পুৰা দেখা নাই সেই কলেজত এণ্টাৰ কৰি দিলোঁ এইগিলা আমাৰ এখানে কলেজ আছিল ইয়াতে পঢ়ি পেলাই আমি এতিয়া হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ এতিয়া কলেজৰ ভিতৰত যাই আছোঁ ইয়াতে পঢ়ি 2 বছৰ ইয়াতে পঢ়িলোঁ পঢ়ি পেলাই হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ এতিয়া আৰু যাই আছোঁ মানে কলেজৰ ভিতৰত এণ্টাৰ কৰি গ'লোঁ এতিয়া চাই যাব এয়া কলেজৰ ভিউ ফাৰ্ষ্ট ইয়াৰত চলি সেয়া কলেজত এণ্টাৰ কৰি দিলোঁ সেয়া চলিগিলা মানে একদম এই বহি আছে চব মানে আমি হেৰি দিব আহিছোঁ এইটো তোমাৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেট সেয়া এই এনে জেগা ক'ত বহি আছে এই লুকাইছি এই যাবা লৈ আহো চাহ কিয়া এই মই ডাইৰেক্ট লৈ আহিম গাড়ী চাই আছোঁ লৈ আহিম লৈ আহোঁ এই গাড়ীছ এই ইমান দূৰৰ পৰা এই এখনৰ কাৰণে আহিব লগা আছে সেই ট্ৰেন্সফাৰ চাৰ্টিফিকেট এখন নিব আহিব লগা আছে হেৰিকে লৈছে 30 টকাকৈ লৈছে কিহৰ কাৰণে লৈছে সেইটো গম নাপাওঁ কিন্তু এই চাৰ্টিফিকেটখনৰ কাৰণে তোমাৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেট সেই এখনৰ কাৰণে 30 টকাকৈ লৈছে এখনৰ কাৰণে আহিব লগা হৈছে কিহৰ কাৰণে এবাৰ লৈছে কমেণ্ট কৰি জনাবচোন কিহৰ কাৰণে লৈছে নাজানো আৰু 30 টকাকৈ লৈছে আৰু এতিয়া কলেজৰ পৰা আহিলোঁ আৰু এই আছে চলি নাই এতিয়া মানে এডমিশ্যন চলিব না মানুহগিলা আহিব এতিয়া ওলালোঁ এতিয়া আৰু যাওঁ আৰু এখন বিয়াও আছে নামতা বিয়া সেই সিহঁতৰ গাঁৱত সেই লখতুৰাহঁতৰ কাষত তাতে চাওঁ খায়ো যাব পাৰোঁ নামতা বিয়াৰ সোৱাদ বেছি বোলে কলেজৰ পৰা এতিয়া আহি গ'লোঁ লগটোৰ ঘৰত দেখি যাম আৰু গাইছ সিহঁতৰ ঘৰত থাকোঁ অলপ থাকি পেলাই এখন নামতা বিয়াও আছে সেই বিয়াখন খাব লাগিব নামতা বিয়াৰ সোৱাদ বেছি গাইছ গম পাই নাপায় আপোনালোকে এতিয়া খাই বেছি জানে নামতা বিয়াৰ সোৱাদ কেনে বিয়া হয় তাতে বিয়াখন খাই যাওঁ আৰু কিবা এতিয়া জালিয়ে গম পাম গাইছ নামতা বিয়াত সোমাই গ'লোঁ চাওক নামতা বিয়া মাতা হ'লি নাই কিন্তু নামতাকে আহিছোঁ আৰু ভয়কৈ আমি গাইছ ডাইৰেক্ট খানাতে আহি গ'লোঁ এয়া খানা দিয়া হৈ আছে মানে টাইমত আহি গৈছোঁ খানা দিয়া টাইমত সেইকাৰণে ডাইৰেক্ট খানাতে আহি গ'লোঁ এয়া খানা দি আছে এয়া দালি আহিল চব্জি তব্জি গাহৰি মানে বড়ো বিয়া না সেইকাৰণে পূৰা গাহৰি দিছে গাইছ খানা চানা গোটেই আহি গ'ল আমি খাই লওঁ গাইছ নাম এটা বিয়া চিয়া খাই আহিলোঁ একদম বঢ়িয়া সোৱাদ হৈছে বিয়া এতিয়া ঘৰত যাওঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ